নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ জেকে মটিভেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মোৰ নতুন আপডেটসমূহ পাই থাকিব। মই সদায় আপোনালোকৰ বাবে মটিভেশ্যন, ছাকচেছ আদি প্ৰেৰণামূলক ভিডিঅ' লৈ আহোঁ। আজি মই আপোনালোকৰ বাবে প্ৰেৰণামূলক কাহিনী এটা লৈ আহিছোঁ। প্ৰথমতে এইটো জানি লওক যে আমি মটিভেশ্যন ষ্টৰিজ কিয় পঢ়োঁ, ইয়াৰ পৰা আমাৰ কি লাভ হয়। আপোনালোকে জানেনে, মটিভেশ্যন ষ্টৰি পঢ়িলে বা শুনিলে বহুত লাভ হ'ব পাৰে। 1 নম্বৰ হ'ল, আমি যেতিয়া বেলেগৰ ভুলবোৰ গম পাওঁ তেতিয়া সেই ভুলবোৰ আমি নিজে নকৰিবলৈ চেষ্টা কৰিব পাৰোঁ। 2 নম্বৰ হ'ল, মটিভেশ্যন ষ্টৰি পঢ়িলে বা শুনিলে আমাৰ মনত এটা নতুন উৰ্জা শক্তি আহে। আমি আগতকৈ 50% অধিক ভালদৰে কোনো এটা কাম কৰিব পাৰোঁ। 4 নম্বৰ হ'ল, আমি পজিটিভভাৱে ভাবিব পাৰোঁ। 5 নম্বৰ, আমি আগৰ তুলনাত 70% বেছিকৈ সুখত থাকিব পাৰোঁ। এইকেইটা হ'ল প্ৰেৰণামূলক কথা বা কাহিনী পঢ়া বা শুনাৰ লাভ। মই আজি আপোনালোকৰ কাৰণে এটা সৰু প্ৰেৰণামূলক কাহিনী লৈ আহিছোঁ। আশা কৰোঁ শুনি ভাল পাব। মানুহৰ মূল্য। এদিন এজন শিক্ষকে ক্লাছত পঢ়াই আছিল। ল'ৰা ছোৱালীবোৰক নতুন কিবা এটা শিকাবলৈ তেওঁৰ জেপৰ পৰা 100 টকীয়া নোট এটা উলিয়ালে আৰু সকলো ল'ৰা ছোৱালীকে 100 টকীয়া নোটটো দেখুৱাই সুধিলে, তোমালোকে ক'ব পাৰিবানে এইটো কেইটকীয়া নোট? তেতিয়া সকলোৱে ক'লে 100 টকীয়া নোট হয়। তেতিয়া শিক্ষকজনে ক'লে, এই নোটটো কোনে কোনে ল'ব বিচাৰিব? তেতিয়া সকলো ল'ৰা ছোৱালীয়ে হাত ওপৰ কৰিলে আৰু তাৰ পাছত শিক্ষকজনে সেই পইচাটো হাতৰ মুঠিত লৈ বহুত বেয়াকৈ মোহাৰি পেলালে আৰু তাৰ পাছত শিক্ষকজনে ক'লে, এতিয়া নোটটো বহুত বেয়া হৈ গ'ল, লেতেৰা হৈ গ'ল, এতিয়া কোনে কোনে ল'ব বিচাৰিব? তেতিয়াও সকলো ল'ৰা ছোৱালীয়ে হাত ওপৰ কৰি দিলে আৰু তাৰ পাছত শিক্ষকজনে পইচাটো মাটিত পেলাই জোতাই বহুত বেয়াকৈ গচকি পেলালে। তাৰ পাছত শিক্ষকজনে পইচাটো মাটিৰ পৰা বুটলি সুধিলে, এতিয়া কাক লাগিব? তেতিয়াও সকলোৱে হাত উঠালে। তেতিয়া শিক্ষকজনে ক'লে, আজি মই তোমালোকক এটা ডাঙৰ শিক্ষা দিলোঁ। এইটো 100 টকীয়া নোট হয়। যেতিয়া ইয়াক মই হাতেৰে মোহাৰি পেলাইছিলোঁ তেতিয়াও ইয়াৰ মূল্য 100 টকাই হৈ আছিল আৰু তাৰ পাছত যেতিয়া মই ইয়াক জোতাই গচকি দিছিলোঁ তেতিয়াও ইয়াৰ মূল্য 100 টকাই হৈ থাকিল। ঠিক তেনেকৈ মানুহৰ যি মূল্য আৰু সামৰ্থ্য সেয়া সদায় একে থাকে। আপোনাৰ জীৱনত যিমানেই দুখ আহক, যিমানেই কঠিন সময় আহক, তাৰ পিছতো আপোনাৰ মূল্যটো কেতিয়াও কমাই নিদিব, কাৰণ আপুনি কালিও বেহতৰ আছিল, আজিও বেহতৰীন হৈ থাকিব।